আসসালামু আলাইকুম। যোৱাকালি আমাৰ পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱস আছিল। ভাৰতবৰ্ষৰ বিভিন্ন জিলাত পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গণসমাৱেশ কৰা হৈছে। আমাৰ অসমত বাক্সা জিলাতো হৈছে আৰু গোৱালপাৰা জিলাৰ ধূপধাৰা থানাৰ অন্তৰ্গত শিমলাবাৰী এৰিয়াত পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰা হৈছিল। আৰু কিছু সময়ৰ পিছত ধূপধাৰা থানাৰ আৰক্ষী আহি পতাকাখন নুমাই লৈ যায়। পতাকাখন উত্তোলন কৰা কি আমাৰ অন্যায় আছিল নেকি? এই পতাকাখন উত্তোলন কৰোঁতে কি আমাৰ অনুমতিৰ প্ৰয়োজন নেকি? পতাকাখন উত্তোলন কৰা কোনো আইন বিৰোধী আছিল নেকি, নে সংবিধান বিৰোধী আছিল? ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ সংগঠন কৰাৰ অধিকাৰ আছে, শান্তিপূৰ্ণভাৱে একত্ৰিত হোৱাৰো অধিকাৰ আছে। আমাৰ এই অধিকাৰসমূহ থকা সত্ত্বেও যোৱাকালি পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উত্তোলন কৰা পতাকা কিয় নুমাই লৈ গ'ল? আমাৰ এই অধিকাৰসমূহ পাবলৈ কি অনুমতি লাগিব নেকি? আমাৰ অধিকাৰ আমি নাপালে কোনে পাব? গোৱালপাৰা জিলাৰ প্ৰশাসনৰ এনেকুৱা কাৰ্যৰ বাবে ধিক্কাৰ জনাওঁ আৰু আশা কৰোঁ অনাগত দিনবোৰত এনেকুৱা কাৰ্য যেন নকৰে।